ছাত্ৰ-ছাত্ৰীসকল, আজি আমি এই ভিডিঅ'ৰ জৰিয়তে আলোচনা কৰিম সংখ্যা ৰেখাত যিকোনো ভগ্নাংশক কিদৰে উপস্থাপন কৰা হয়। ৰিপ্ৰেজেণ্টিং ফ্ৰেকশ্যন অন নাম্বাৰ লাইন। পোনপ্ৰথমে আমি আলোচনা কৰিম প্ৰকৃত ভগ্নাংশ বা প্ৰপাৰ ফ্ৰেকশ্যন। ইয়াকনো সংখ্যা ৰেখাত কিদৰে উপস্থাপন কৰা হয়। আমি ইয়াক এটা উদাহৰণৰ সহায়ত কৰি দেখুৱাম। এটা মই উদাহৰণ লৈছোঁ প্ৰকৃত ভগ্নাংশ, সেইটো হৈছে 5/2। তোমালোকে ইতিমধ্যে প্ৰকৃত ভগ্নাংশ পঢ়ি আহিছা। এতিয়া প্ৰকৃত ভগ্নাংশ হ'বলৈ হ'লে তাৰ হৰটো ডাঙৰ হ'ব লাগিব তাতকৈ লবতকৈ। গতিকে এই ক্ষেত্ৰত 5/2টো হৈছে প্ৰকৃত ভগ্নাংশ। এতিয়া আমাৰ কাম হ'ল এই 5/2টোনো কিদৰে সংখ্যা ৰেখাত বহুৱাব। তথাপি আমি আগতে পঢ়ি অহাৰ দৰে ইয়াৰ প্ৰথম টুকুৰা একেই। গতিকে আমাৰ প্ৰথম কাম হ'ল এডাল সংখ্যা ৰেখা অংকন কৰি তাত নিৰ্দিষ্ট দূৰত সমান সমান আঁতৰত বিন্দু বহুৱাই ল'ম। আমাৰ প্ৰথম কাম হ'ল এইদৰে সমান সমান আঁতৰত নিৰ্দিষ্ট বিন্দুবোৰ বহুৱাই ল'ম। তোমালোকে মন কৰিবা সদায় এই সংখ্যাবোৰ প্ৰত্যেকটো ইটোৰ পৰা ইটো সমান আঁতৰত আছে। সেইকাৰণে তোমালোকে স্কেল ব্যৱহাৰ কৰি অংকন কৰিবা। এতিয়া আমাৰ প্ৰধান কাম কি কৰিব লাগে? 5/2। এতিয়া আমি নতুনকৈ এডাল সংখ্যা ৰেখা আঁকি ইয়াক বহুৱাম। ইয়াত এইদৰে অঁকাৰ কাৰণটো হ'ল তোমালোকে যাতে পুনৰ মনত পেলাব পাৰা। এতিয়া আমি আমাৰ কাম কৰিব লাগিব, মানে 5/2 ভগ্নাংশটো সংখ্যা ৰেখাত উপস্থাপন কৰিম। তোমালোকে যদি এতিয়া এইদৰে এডাল সংখ্যা ৰেখা আঁকি সমানে 5টা ভাগ কৰি তাত 2 ঘৰ দেখুওৱা, কিন্তু ভুল হ'ব। কাৰণ চোৱা, ইয়াত আমি সংখ্যা ৰেখাত 2 সংখ্যাটোক উপস্থাপন কৰা বুজাইছে। আমি কৰিব লাগিব এইদৰে চোৱা। প্ৰথম কাম এডাল সংখ্যা ৰেখা অংকন কৰা। সদায় সংখ্যা ৰেখাত 0 পৰা আৰম্ভ কৰিবা। ইয়াত মাইনাছৰ কথা নাহে, কাৰণ আমি যিহেতু ভগ্নাংশহে আলোচনা কৰিছোঁ। সদায় আমি 0ৰ পৰা আৰম্ভ কৰিম। ধৰি ল'লোঁ ইয়াত যে চোৱা, এই অংশটো আমি সৰুকৈ দেখাইছিলোঁ, ইয়াত আমি এই অংশটোকে অলপ ডাঙৰকৈ দেখাইছোঁ। ইয়াৰ পৰা ইয়ালৈ এই অংশটো ডাঙৰকৈ দেখুৱালোঁ। এতিয়া চোৱা, আমি চাব লাগিব এই ভগ্নাংশটো কিমান আছে? 5/2। হৰটো কিমান আছে? 5। আমাৰ কাম হ'ল ইয়াক সমানে 5 ভাগ কৰা। 1 ভাগ, 2 ভাগ, 3 ভাগ, 4 ভাগ, আৰু এইটো হৈছে 5 ভাগ। 5 ভাগ কৰিলোঁ। যদি মই কেৱল এইটো অংশ লওঁ, সম্পূৰ্ণ 5 ভাগ কৰি কেইভাগ ল'লোঁ? 1 ভাগ ল'লোঁ। গতিকে এই অংশটো হ'ব 5/1। এতিয়া চোৱা, একেদৰে ইয়াত সম্পূৰ্ণ ভাগ আছে 5টা। ইয়াৰ পৰা ইয়ালৈকে 1 ভাগ হ'ল। তেনেদৰে এইখিনিলে কি হ'ব? 2 হ'ব, মানে মুঠ 5/2। ইয়াত চোৱা কি হ'ব লাগে? 5/5 নহয় জানো? কিন্তু ইয়াত মই লিখিছোঁ কি বুলি? 1 লিখিছোঁ। 1 লিখাৰ কাৰণ কি বাৰু? ইয়াত চোৱা, 5এ 5ক, আমি জানো যে 5 × 5। 5এ 5ক কেইবাৰ যায়? এবাৰ যায়। সেইকাৰণে 5/5ক আমি 1 বুলি লিখিব পাৰোঁ। যিহেতু আমাক লাগে এতিয়া কিমান? 5/2। ইয়াত চোৱা, 5/2 কোনটো আছে? এইটোৱে হ'ল সংখ্যা ৰেখাত 5/2। এইবাৰ আমি আলোচনা কৰিম অপ্ৰকৃত আৰু মিশ্ৰ যিকোনো এটা ভগ্নাংশ। ইয়াত মই কেলৈ লৈছোঁ একেলগে? কাৰণ অপ্ৰকৃত ভগ্নাংশটো আমি মিশ্ৰ ভগ্নাংশ লিখিব পাৰোঁ, বা মিশ্ৰ ভগ্নাংশটো আমি অপ্ৰকৃত লিখিব পাৰোঁ। তোমালোকক মিশ্ৰ ভগ্নাংশই দিয়ক বা অপ্ৰকৃতিত দিয়ক, দুয়োটাৰ এইদৰে সংখ্যা ৰেখাত বহুৱাৰ নিয়মটো একেই। গতিকে আমি এই দুয়োটা একেলগে আলোচনা কৰিছোঁ। ধৰা হ'ল আমি এটা অপ্ৰকৃত ভগ্নাংশ লৈছোঁ। সেই ভগ্নাংশটো হৈছে 3/7। আমি এটা অপ্ৰকৃত ভগ্নাংশ ল'লোঁ, সেইটো হ'ল 3/7। অপ্ৰকৃত কিয় হ'ল? কাৰণ ইয়াৰ হৰতকৈ লবটো ডাঙৰ। তোমালোকক যদি কয় এই 3/7 ভগ্নাংশটো সংখ্যা ৰেখাত উপস্থাপন কৰা, তাৰ কাৰণে তোমালোকে ইয়াক প্ৰথমতেই সংখ্যা ৰেখাত বহুৱাব নোৱাৰা। আমি অপ্ৰকৃত ভগ্নাংশটো দিয়া থাকিলে তাক প্ৰথমতে মিশ্ৰ ভগ্নাংশলৈ নিব লাগিব। আৰু যদি আমি 3/7 ভগ্নাংশটো মিশ্ৰ ভগ্নাংশত প্ৰকাশ কৰোঁ, তেতিয়া কি হ'ব? 2 সমষ্টি 3/1। এই অপ্ৰকৃত ভগ্নাংশটোক মিশ্ৰ ভগ্নাংশলৈ নিলে আমি কি পাম? 2 সমষ্টি 3/1। আমি কেনেদৰে এটা অপ্ৰকৃত ভগ্নাংশ দিয়া থাকিলে তাক মিশ্ৰ ভগ্নাংশত লিখে, তোমালোকৰ বাবে আগৰ ভিডিঅ'ত অপ্ৰকৃত ভগ্নাংশৰ পৰা মিশ্ৰ ভগ্নাংশলৈ কেনেদৰে প্ৰকাশ কৰিব পাৰি তাক দেখুৱাইছিলোঁ। তোমালোকে নিশ্চয় বুজি পাইছা। যদি তোমালোকে এতিয়াও চোৱা নাই বা বুজিবলৈ খেলি মেলি লাগিছে, তোমালোকৰ ওপৰৰ স্ক্ৰীণত চোৱা আই বাটনত ওলাই আছে। যদি ইচ্ছা কৰা তাৰ পৰা চাই ল'ব পাৰিবা। আমি এতিয়া এই অপ্ৰকৃত ভগ্নাংশ বা এই মিশ্ৰ ভগ্নাংশটোহে সংখ্যা ৰেখাত উপস্থাপন কৰিম। তোমালোকক যদি এটা অপ্ৰকৃত ভগ্নাংশ দিয়া থাকে,
তোমালোকে সংখ্যা ৰেখাত বহুৱাৰ আগতে সেই অপ্ৰকৃত ভগ্নাংশটোক প্ৰথমে মিশ্ৰ ভগ্নাংশলৈ নি ল'ব লাগিব। তাৰ পাছতহে আমি সেই মিশ্ৰ ভগ্নাংশটোক সংখ্যা ৰেখাত উপস্থাপন কৰিম। সেইবাবে এই ক্ষেত্ৰত এই অপ্ৰকৃত ভগ্নাংশ আৰু এই মিশ্ৰ ভগ্নাংশৰ দুয়োটাৰ কাৰণে সংখ্যা ৰেখা একেডালেই হ'ব, কাৰণ ইয়াৰ ভগ্নাংশ আৰু এই ভগ্নাংশটো সমানেই। আমাৰ কাম হ'ল ইয়াক এতিয়া সংখ্যা ৰেখাত উপস্থাপন কৰিম। প্ৰথমে চোৱা কি আছে, 2 সমষ্টি 3/1 সম্পূৰ্ণ গোটা সংখ্যাটো হ'ল 2। 2 পাৰ হৈ 3/1 অংশ আছে। এতিয়া চোৱা এইডাল সংখ্যা ৰেখাত মই সমানে ভাগ কৰি থোৱা আছে। যিহেতু তোমালোকক কৈছিলোঁ ওপৰত আমি সদায় শূন্যৰ পৰা ধৰোঁ, সেইকাৰণে আমি সংখ্যা ৰেখাত নিৰ্দিষ্ট আঁতৰত আমি 1 2 3কৈ ধৰি ল'লোঁ। ইয়াৰ পৰা ইয়ালৈ যিমান দূৰ, ইয়াৰ পৰা ইয়ালৈ সমান দূৰ, সেইদৰে ইয়াৰ পৰা ইয়ালৈ সমান দূৰ। যিহেতু ইয়াত চোৱা 2টো সম্পূৰ্ণ সংখ্যা ইয়ালৈকে হৈয়ে আছে, 2 পাৰ হৈ কিমান আছে 3/1। আমি বুজিব লাগিব যে এই যিটো ভগ্নাংশটো, এই ভগ্নাংশটো 2 পাৰ হৈ 3/1 ইয়ালৈ আছে, মানে গোটেই ভগ্নাংশটো 2 আৰু 3ৰ মাজত আছে। এতিয়া আমি এই ওপৰত কৰি অহাৰ দৰে যিহেতু ইয়াত সৰহ আছিলে 5, আমি সেইকাৰণে এই ঘৰটোৰ পৰা এই ঘৰটোলৈ সমানে 5 ভাগ কৰি যিমান লাগে তাক লৈছিলোঁ। এতিয়াও আমি যদি ইয়াৰ হৰটো বিবেচনা কৰোঁ, তেতিয়া দেখিম যে হৰটো কিমান আছে 3। গতিকে 2 আৰু 3ক সমানে ভাগ কৰিব লাগিব, 3 ভাগ কৰিব লাগিব। ইয়াত চোৱা 2 আৰু 3ক স্কেলৰ সহায়ত আমি সমান সমান বিন্দুত 3 ভাগ কৰি ল'লোঁ। ইয়াৰ পৰা ইয়ালৈ এভাগ, ইয়াৰ পৰা ইয়ালৈ দুভাগ, ইয়াৰ পৰা ইয়ালৈ 3 ভাগ। এতিয়া আমি দেখিছোঁ যে ইয়াৰ পৰা ইয়ালৈ মুঠ 3 ভাগ হৈ আছে। গতিকে যদি আমি এই অংশটো লওঁ, 3/1 কিমান ল'ম 1 অংশ, ইয়াক ল'লে 3/2 অংশ। এতিয়া আমাক প্ৰশ্নত দি আছিলে 2 সমষ্টি 3/1, 2 অলৰেডি পালোৱেই, থাকিলে কিন্তু 3/1। এইডোখৰে আমাৰ সংখ্যা ৰেখাত বহুৱাব লাগে। এইদৰে তোমালোকে প্ৰকৃত ভগ্নাংশ বা মিশ্ৰ ভগ্নাংশ হওক বা অপ্ৰকৃতই হওক যিকোনো ভগ্নাংশ দিলে উলিয়াব পাৰিবা। ইয়াতে এটা কথা মন কৰিবা, যদি 2 সমষ্টি 4/1 হ'লহেঁতেন, হৰটো হ'লহেঁতেন 4, সমানে ভাগ কৰিলেহেঁতেন 4 ভাগ। যদি 5 হ'লহেঁতেন ইয়াত সমানে 5 ভাগ কৰিলেহেঁতেন। যদি ইয়াত 2 নহয় 6 হ'লহেঁতেন, তেতিয়া আমি এনেদৰে সংখ্যা ৰেখাত 1 2 3 4 আমি সেই 6 ঘৰলৈ গ'লোহেঁতেন। আশা কৰোঁ তোমালোকে ভিডিঅ'টো চাই নিশ্চয় উপকৃত হৈছা।